হেল্ল' গাইছ, মোৰ নাম জ্যোতিষ ফুকন। আপোনালোকে চাই আছে JP চেনেল। আজি মই যাম পৃথিৱীৰ ক্ষুদ্ৰতম নদীদ্বীপ, য'ত আছে এটা ডাঙৰ মন্দিৰ। ক'ত আছে সেই নদীদ্বীপটো আৰু তাত কি মন্দিৰ আছে জানিবলৈ ভিডিঅ'টো চাই থাকক, স্কিপ নকৰিব, শেষলৈকে চাব। এইটো হ'ল নেপালী মন্দিৰ। আহি নেপালী মন্দিৰ পাই গ'লোহি আৰু ফাইনেলি পাই গ'লোহি আমি ঘাটত। এয়া বিশ্বকৰ্মা পূজা পাতি গ'ল, মূৰ্তিবোৰ চাওক কেনেকৈ ইয়াতে ৰাখিছে। আৰু মই উমানন্দৰ মন্দিৰলৈ এই জলপৰী ঘাটেদি যাম আৰু টিকটটো কাটি লওঁ, কিমান টকা বা হয়। দাদা টিকটটা দিব। ফাইনেলি টিকট পালোঁ। টিকটৰ দাম 200 টকা। আৰু দেখিছে সোঁখন ফেৰী লাগি আছে, এইখন ফেৰীতে আমি উমানন্দ মন্দিৰ যাম। আৰু টিকটৰ দাম 200 টকা দেখি আপোনালোকে ভাবিছে চাগে ইমান দাম কিয়। আচলতে যিখন গভৰ্ণমেণ্ট ফেৰী, সেই গভৰ্ণমেণ্ট ফেৰীখন মই নাপালোঁ। এইখন প্ৰাইভেট কোম্পানী হয় আৰু আপোনালোকে টিকটটো সিপিনে কটা ছিষ্টেম নাই। অহা যোৱা টিকটটো আপুনি ইয়াতে কাটিব লাগিব। এই 200 টকা, আহোঁতে 100 টকা, যাওঁতে 100 টকা। যদি আপুনি আজি প্ৰথমবাৰ কাৰণে মোৰ চেনেলটো ভিজিট কৰিছে, তেনেহ'লে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ৰাখিব। এই জাহাজখনত এটা ফেচিলিটি আছে, ওপৰত আপুনি উঠি যাব পাৰে। চবেই ওপৰত উঠিছে, ব'লক আমি ওপৰলৈ উঠি যাওঁ। এইটো আছিলে জলপৰী ঘাটটো। ইয়াৰ পৰা আমি আহি আছোঁ বৰ্তমান। ইয়াৰ পৰা এনেকৈ আমি এতিয়া গৈ আছোঁ সৰু নদীদ্বীপটিৰ ফালে। আমি এইখন জাহাজে এনেকৈ গৈ আছোঁ। এইটো হয় ৰূপৈটো দেখিছে আপোনালোকে, মই অলপ জুম কৰি দেখাই দিছোঁ। এইটো হয়, এইটো লাইনত আপোনালোকে গৈছেগৈ। এইটো আপোনাৰ ইয়াত নামিব লাগিব। আহি আহি নদীৰ দ্বীপটো কাষৰ পালোহি আমি। মন্দিৰলৈ সোমাই যোৱাৰ আগত দোকানবোৰত এনেকৈ ধুনীয়াকৈ সজাই থোৱা আপুনি ফুলৰ শৰাই পাব। উমানন্দ মন্দিৰৰ মেইন গেটখন হৈছে এইখন গেটেৰেই ভিতৰলৈ সোমাই যাব লাগিব। ভিতৰতনো কি কি মন্দিৰ আছে আমি চাওঁগৈ ব'লক। ব'লক প্ৰথমতে আমি গণেশ মন্দিৰত সোমাই লওঁ। এইটো হ'ল গণেশ মন্দিৰ। মন্দিৰলৈ আহোঁতে মই
সময় 3:30 বাজিছিল আৰু ভাবিছিলোঁ মোৰ বহুত দেৰি হ'ল নেকি, কিন্তু ইয়াত আহি দেখা পালোঁ এতিয়াও বহুত মানুহৰ ভিৰ লাগি আছে। উমানন্দ মন্দিৰ, শিৱ আৰু পাৰ্বতীৰ মূৰ্তিভাগ এই মন্দিৰটোৰ ভিতৰত আছিল, কিন্তু মোবাইল নিয়া নিষেধাজ্ঞা থকাৰ কাৰণে মই দেখাব নোৱাৰিলোঁ। বাহিৰৰ পৰা দেখাই দিছোঁ, এইভাগেই মন্দিৰভাগ আছিল। আৰু এটা মন্দিৰ দেখিবলৈ পোৱা যায়, ইয়াৰ কাষতে লাগি আছে এইটো, যিটো মহাকাল মন্দিৰ বুলি কোৱা যায়। উমানন্দ মন্দিৰৰ অলপ হিষ্টৰী জানো আহক। আহোম ৰজা স্বৰ্গদেউ গদাধৰ সিংহৰ দিনত 1694 খ্ৰীষ্টাব্দত এইটো ইটাৰে নিৰ্মাণ কৰা হৈছিল। আৰু তেখেতে বনোৱাৰ পিছত মোগলে আহি পিনি এই মন্দিৰটো বিভিন্ন অপকৰ্ম চলাইছিল, যাৰ কাৰণে মন্দিৰটো সম্পূৰ্ণ হৈ গৈছিল। আৰু এনেকৈ থাকোঁতে আপোনাৰ 1897 খ্ৰীষ্টাব্দত এটা প্ৰলয়ংকৰী ভূমিকম্প হৈছিল, ডাঙৰ ভূমিকম্প হৈছিল। ভূমিকম্পৰ ফলত এই মন্দিৰটো প্ৰায়ভাগ ধ্বংস হৈ গৈছিল। আৰু ধ্বংস হৈ যোৱাৰ পিছত সম্পূৰ্ণ আকৌ এই ধনী ব্যক্তি এজন ইয়াৰে গুৱাহাটীৰে, তেখেতে সম্পূৰ্ণ ইটাৰে আৰু তেতিয়া আপোনাৰ মন্দিৰটো ধুনীয়াকৈ চলি আছে আৰু ইয়াত পূজা পাতল কৰা হয় আৰু বহুত ভিৰ সমাগম দেখিছে আপোনালোকে। আজি যথেষ্ট ভিৰ হৈছে। গুপ্ত যুগতে প্ৰথমতে ইয়াত শিল কাটি শিৱ মন্দিৰ স্থাপন কৰা হৈছিল। শিৱ মন্দিৰটোত আৰু শিৱৰ মূৰ্তি আৰু গণেশৰ মূৰ্তি স্থাপন কৰা হৈছিল। মই আপোনালোকক দেখাইছোঁ, ইয়াত আছে গণেশৰ মূৰ্তি এভাগ আছে, এইটো শিৱৰে হয়। এইটো তেতিয়া বুলি ক'ব নোৱাৰোঁ, এইটো পিছত ইয়াত আহিলে আপোনালোকৰ টেনশ্যন নাই। যদি আপোনালোকে কিবা খোৱা নাই, ভোক লাগে, তেতিয়াহ'লে ইয়াত আপোনালোকে কিবা বস্তু পাব, আপুনি খাব পাৰিব। মিঠাই চিঠাই আছে, চাহ তাহ আছে, টেনশ্যন নাই। আৰু এটা বস্তু দেখাই দিওঁ আপোনালোকে, যদি কাৰোবাৰ টয়লেট লাগে তেতিয়াহ'লে আপোনালোকে ইয়াত যাব পাৰিব। এইটো টয়লেট, ইয়াকো চিন্তা কৰিব নালাগে। ইয়াত আছে আপোনাৰ হনুমান মন্দিৰ, ইয়াত অলপ নামি আহিলে আপুনি দেখিব পাব, ইয়াতে হনুমান মন্দিৰ আছে। যদি আপুনি উমানন্দ মন্দিৰলৈ যাব বিচাৰে তেতিয়াহ'লে লাচিত আহিব। এইটো ঘাটেদি যাব আপোনালোকৰ, তেতিয়াহ'লে কম খৰচ হ'ব। মই আপোনাৰ এইটো ঘাটত ফেৰি নাপালোঁ, সেইটো কাৰণে এইফালে নগ'লোঁ, মই ইপিনে জলপৰি দি গ'লোঁ। এইটো চাওক আপোনাৰ লাচিতৰ এইটো যিটো প্ৰতিমূৰ্তি আছে, এইটো ঘাটটো ইয়াতে আছে। আপোনালোকে আহিলে দেখিবই এইটো ফেৰী ঘাটেদি, তেতিয়াহ'লে আপোনালোকৰ কম খৰচত আপোনালোকে যাব পাৰিব। এইটো আছিলে উমানন্দ মন্দিৰটো। আপোনালোকক বিশেষ তেনেকৈ দেখাব পৰা নগ'ল। যদি দূৰ হ'লহেঁতেন, দূৰৰ পৰা আপোনাৰ ওপৰৰ পৰা দেখাব পৰা গ'ল, কিন্তু এইটো দেখালে নেক্সট কেতিয়াবা আহিব, আপোনালোকে চাব পাৰিব। যদি পাৰোঁ সময় হয় দিন চকুটা মই দেখাম আপোনালোকক। ভৰলুৰ কাষতে শ্ৰী শ্ৰী বাণেশ্বৰ দেৱালয় লাগি আছে, আপোনালোকে ইয়াতো সোমাই যাব পাৰিব। আৰু আজি ভিডিঅ'টো দীঘলীয়া নকৰি ইমানতে সামৰণি মাৰোঁ। নতুন এটা ভিডিঅ'ত লগ পাম। বাই বাই।